এতিয়া 11টা বাজিছে আৰু এতিয়া আমাৰ ঘৰত খোৱাৰ কাৰণে যেহেতু আজি উৰুকাৰ কাৰণে ঘৰত খোৱাৰ কাৰণে কিবা কিবি আমি বজাৰ কৰিম। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল ব্লগাৰ বিচিত্ৰ। যাম বজাৰত যোৱাৰ আগতে আমাৰ হোম মিনিষ্টাৰ অৰ্থাৎ আমাৰ মাদাৰে কি খায় আজি বিহু বুলি কি খাবি কওঁ এবাৰকে যাওঁ কি খাবি পাথৰ মাংস খাম পাথৰ মাংস আৰু কি খাবি আৰু কি খাম জানা না মুৰ্গী খাম মুৰ্গী বল্লি মাছ খাম বল্লি মাছ খাবি এইখিনি বল্লি মাছ মুৰ্গী আৰু পাথৰ মাংস তো এইখিনি আমি আনিব যাম আৰু লগতে কিবা আলু দালি কিবা ষ্টেজ কিবা কিবি লাগব সেইগিলাও লৈ আহিম আপোনালোকে চাই থাকক ভিডিঅ'টো নাকাটিব আৰু যদি আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকক ভিডিঅ'টো ফাইনেলি আহি গ'লোঁ বজাৰ চাব আহি গ'লোঁ তো এতিয়া মোৰ লগত আছে আমাৰ মোৰ ভাইটিয়ে হয় চুনু আছে চুনু কিবা কওঁ বিহু কেনেকুৱা বিহু ভালেই সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আৰু লগতে ৰঙিয়াবাৰী ৰাইজক আৰু লগতে ভিৰটো দেখাই দিছোঁ কিমান ভিৰ আছে চাওক ভিৰ চাওক মানুহৰ ভিৰ চাওক ভিৰ আৰু এটা কথা ভোগালী বিহু বুলি ক'লে মেইন এই খেলাখনেই মেইন মানে ভোগালী বিহুৰ খেলাখনেই মেইন তাতে হাঁহ পাৰ ছাগল কত কি বস্তু আছে মেইন এখানেই মেইন এখন খেলাই মেইন তো এতিয়া কি খাবি আজি ৰাতি কি খাবি চাই লওঁ কি খাওঁ এই চব কমলা আছে আৰু এইপিনে আপোনাৰ হাঁহ আছে এইবিলাক হাঁহ আছে দেখাই আছোঁ আপোনালোকক এই মাছৰ বজাৰখন দেখাই আছোঁ মাছৰ বজাৰ মেইন মাছ আজি বিহুৰ মেইন মাছ এইটোৱে মেইন এইটোৱে মেইন চাওক না কি ডাঙৰ মাছ মানে কি ক'ম আৰু মাছ দেখা পালে পাগলা হৈ গৈছোঁ চাওক না বিহু কেনেকুৱা বিহু কেনেকুৱা কওঁ বিহু মজা গুলি চলি আছে মামলাটো হ'ল মানে কেছটো নগেন হ'ল মানে আজি উৰুকা তো আজি উৰুকাৰ দিনাখনে ৰাতি আপোনালোকে কি খায় কি নাখায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মই কি খাওঁ তাৰে ৰিপ্লাই দিম আপোনালোকে কিন্তু প্লিজ কি খায় কি নাখায় মাছ এইটো চিতল মাছ এই ডাঙৰ সৰু কুজলা চিতল ধুনীয়াৰ মাছ এই মাছৰে বজাৰ মাছ এবাকে চাওঁ এবাকে কি মাছ এইটো এই চিতল কিবা কিবি আছে নাম চাম নাজানিম না তাৰ মাছ আৰু কি মাছ এইগিলা মাছ এই ডগৰি মাছ আৰু মানে মাছৰে বজাৰ এখন মাছেই বৈছে মাছ ডাঙৰ সৰু যত যি আছে চব মাছেই মাছ মানে সৰু ডাঙৰ মানে সৰু ফুচলা কচলা আহিলে কবাৰ কিবা আৰু মাছ এইগিলা গাজৰ বতৰ আৰু এইফালে কি আছে এইগিলা ধুনীয়া চব্জিৰ বজাৰ আছে হা চব্জিৰ বজাৰ আৰু চব্জি এইটো আমাৰ সেই নাৰায়ণ বাবা নাৰায়ণ আৰু এই বিলাহী চিলাহী চালা চব্জি আৰু
আৰু এইটো কি আৰু কৰিছাম নেকি আৰু এইটো বিগ বাবুল নেকি ক'বাৰ কিবা আৰু এইগিলা তামোল পাণ চান গোটাই ওলাইছে আৰু যত যি বস্তু লাগে চব ওলাইছে আৰু এইগিলা এইটো আমাৰ সেই কোনোবা আছিল পাহৰিলোঁ আৰু এইটো সেই কয় মানে মাটিৰ তলৰ আলু আৰু ভেলা বৰবৰ কাৰণে এইগিলা আছে তাৰপিছত আৰু এই বৈদ্যাকাক কিবা এটা সুধিছিলোঁ কিবা সুধিলোঁ পাহৰি গ'লোঁ আৰু কিবা এটা আছিল সেনেকৈ তাৰপিছত আৰু মেইন বস্তুটো দেখাই আছোঁ মেইন বস্তু দেখাই আছোঁ মেইন হৈছে এইটো পিঁয়াজটো মেইন আৰু তাৰপিছত কাষত আছে আমাৰ সেই নহৰু চহৰু আছিল কিবা কিবি আৰু এইয়া কল এবিধ পাওঁ